নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। বিভিন্ন সময়ত অসমৰ বিভিন্ন মন্ত্ৰী বা বিধায়ক বা স্বয়ং মুখ্যমন্ত্ৰীৰ মুখতো শুনা যায় যে অসমখনক সৰ্বভাৰতীয় পৰ্যায়ৰ ১ নম্বৰ বা প্ৰথম ৫টা স্থানত আনিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ এনেকুৱা বিভিন্ন ধৰণৰ বক্তব্য বিভিন্ন সময়ত মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী বিধায়কসকলে দিয়া দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ অসমৰ ভোটাৰসকলে অসমক সৰ্বভাৰতীয় পৰ্যায়ত ১ নম্বৰ স্থানত আনি দেখুৱালে আৰু এইবাৰ সেই কামটো ভোটাৰসকলেই কৰি দেখুৱালে আৰু সমগ্ৰ ভাৰতত এতিয়ালৈকে যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৭ মে তাৰিখে অনুষ্ঠিত হৈ গ'ল আৰু এই ভোটগ্ৰহণত অসমৰ ভোটাৰসকলে অসমক সৰ্বভাৰতীয় পৰ্যায়ত ১ নম্বৰ স্থানত আনি দিছে কিয়নো তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমত সৰ্বাধিক ভোটদান হৈছে আৰু অসমত 81.71%ৰে সৰ্বভাৰতীয় পৰ্যায়ত অসম এবাৰ ১ নম্বৰ স্থানত আছে। গতিকে আজি এই বিষয়ে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে আৰু ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ মন্তব্য কমেণ্টত জনাব। ইতিমধ্যে অসমৰ লোকসভা নিৰ্বাচন সমাপ্ত হৈ গ'ল। সমগ্ৰ দেশত 7টা পৰ্যায়ত এবাৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰে 3টা পৰ্যায়ত অসমৰ যি 14টাকৈ লোকসভা সমষ্টি তাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰ অংশ হিচাপে ইতিমধ্যে 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে তাৰিখে অসমৰ 14টাকৈ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সমাপ্ত হৈ গ'ল। প্ৰথম পৰ্যায়ত 5টা লোকসভা সমষ্টি, দ্বিতীয় পৰ্যায়ত 5টা লোকসভা সমষ্টি আৰু তৃতীয় পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায়ত অসমৰ 4টাকৈ লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। কালিৰ ভোটগ্ৰহণ যি আছিলে অৰ্থাৎ 7 মে তাৰিখে যি ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল এই ভোটগ্ৰহণত অসমৰ যি 3টা পৰ্যায়ৰ ভোটগ্ৰহণ সেয়া কিন্তু কালিৰ দিনটোত এক অভিলেখ সংখ্যক ভোটগ্ৰহণ আছিলে। মই প্ৰথমতে আপোনালোকক কিছু তথ্য কালিৰ দিনটোত অৰ্থাৎ 7 মে তাৰিখে ভোটগ্ৰহণৰ কিছু তথ্য আপোনালোকক প্ৰথমতে দি ল'ব বিচাৰিছোঁ আৰু প্ৰথমতে মই যিহেতু উল্লেখ কৰিছোঁ যে অসম এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত সৰ্বভাৰতীয় পৰ্যায়ত 1 নম্বৰ স্থানত আছে আৰু সৰ্বনিম্ন ভোটদানেৰে শেষৰটো স্থানত আছে উত্তৰ প্ৰদেশ। 7 মে তাৰিখে সমগ্ৰ দেশৰ 12খন ৰাজ্যৰ 93টা লোকসভা সমষ্টিত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণত অসমত সৰ্বাধিক 81.71% ভোটদানেৰে অসম সৰ্বভাৰতীয় পৰ্যায়ৰ শীৰ্ষ স্থানত আছে আৰু সৰ্বনিম্ন ভোটদান 57.34% ভোটদানেৰে উত্তৰ প্ৰদেশ নিম্ন স্থানত আছে। এতিয়া অসমৰ যি 4টা লোকসভা সমষ্টি 4টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল। 4টা লোকসভা সমষ্টিত কোন সমষ্টিত কিমান ভোটদান হ'ল তাৰ মই কিছু তথ্য আপোনালোকক দিব ওলাইছোঁ। অসমৰ 4টা লোকসভা সমষ্টিৰ ভিতৰতে সৰ্বাধিক ভোটদান হৈছে সৰ্বাধিক ভোট সাব্যস্ত হৈছে ধুবুৰী লোকসভা সমষ্টিত। ধুবুৰী লোকসভা সমষ্টিত ভোটৰ সংখ্যাও সৰ্বাধিক আছিলে এই যি 4টা লোকসভা সমষ্টিত 26 লক্ষাধিক 26,34,000তকৈ ওপৰত ভোট আছিলে ধুবুৰী লোকসভা সমষ্টিত আৰু ধুবুৰী লোকসভা সমষ্টিত 7 মে তাৰিখে সৰ্বাধিক 86.80 অৰ্থাৎ 86.80% ভোট পুল হৈছে ধুবুৰী লোকসভা সমষ্টিত। ইয়াৰ পিছত বৰপেটা লোকসভা সমষ্টিত 82.02% ভোট পুল হৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিত 80.44 80.44% ভোট সাব্যস্ত হৈছে আৰু গুৱাহাটীত 75.67% ভোট 7 মে তাৰিখে পুল হৈছে। এয়া আছিলে ভোটৰ পাৰ্চেণ্টেজ। মই পুনৰবাৰ এবাৰ আপোনালোকক কৈ দিছোঁ ধুবুৰী 86.80, বৰপেটা 82.02, কোকৰাঝাৰ 80.44 আৰু গুৱাহাটী 75.67। এয়া আছিলে ভোটৰ তথ্য ভোটদানৰ যি ভোটৰ পাৰ্চেণ্টেজ কিমান ভোট পাৰ্চেণ্ট পুল হৈছে এয়া আছিলে 4টা লোকসভা সমষ্টিৰ তথ্য। এতিয়া আহিছোঁ সমগ্ৰ যি 14টা লোকসভা সমষ্টি ইতিমধ্যে বিভিন্ন দলে বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন কৰি আছে বিভিন্ন ধৰণে নিজৰ পক্ষত তেওঁলোকৰ কথা কৈ আছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে বিজেপিয়ে এইবাৰ 11টা লোকসভা সমষ্টিত জয়লাভ কৰিব। তাৰ বিপৰীতে তেওঁলোকৰ মিত্ৰজোঁটে ক্ৰমে বৰপেটাত এজিপি আৰু কোকৰাঝাৰত ইউপিপিএলে জয়লাভ কৰিব অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ সৰ্বমুঠ 13টা আসনত তেওঁলোকে জয়লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দাবী কৰি আছে। তাৰ বিপৰীতে কিন্তু কংগ্ৰেছ দলেও তেওঁলোকেও কিন্তু উল্লেখ কৰি আছে যে তেওঁলোকে যদি অতি কমেও 5টাকৈ লোকসভা আসনত তেওঁলোকে জয়লাভ কৰিব। ইতিমধ্যে বিজেপিয়ে যিহেতু 13খন আসনত তেওঁলোকে জয়লাভ কৰিব বুলি কৈছে আৰু ধুবুৰীটো তেওঁলোকে পাকে প্ৰকাৰে এৰি দিছে। তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যদিও জাভেদ ইছলাম সেই সমষ্টিত আছে কিন্তু তেওঁলোকে সেই সমষ্টিটো ইতিমধ্যে বাদ দিয়া বুলি পাকে প্ৰকাৰে সেই কথাটো ওলাই পৰিছে।
এতিয়া বিজেপিয়ে 13 আসন বিজেপি মিত্ৰজোঁটে 13খন আসনত জয়লাভ কৰিব ইয়াৰে 11খন আসন বিজেপি নিজেই পাব আৰু দুটা মিত্ৰজোঁটে পাব এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত বিজেপিয়ে কেইখন আসনত জয়লাভ কৰিব সেয়া কমেণ্টত জনাব পাৰে আৰু কংগ্ৰেছেও ইতিমধ্যে দাবী কৰি আছে যে তেওঁলোকে অতি কমেও 5টা লোকসভা সমষ্টিত তেওঁলোকে জয়লাভ কৰিব এই 5টা লোকসভা সমষ্টিত তেওঁলোকে উল্লেখ কৰা অনুসৰি বিভিন্নজন নেতাই বিভিন্ন ধৰণে এই কথাবোৰ উল্লেখ কৰি আছে ক্ৰমে যোৰহাট লোকসভা সমষ্টিত তেওঁলোকে জয়লাভ কৰিব বুলি তেওঁলোকে উল্লেখ কৰি আছে নগাঁও কৰিমগঞ্জ গুৱাহাটী আৰু ধুবুৰী লোকসভা সমষ্টি এই 5টা লোকসভা সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিব বুলি ইতিমধ্যে কংগ্ৰেছৰ বিভিন্নজন নেতাই এই কথা উল্লেখ কৰি আছে আপোনালোকে কি ভাবে কংগ্ৰেছে এই 5টাকৈ লোকসভা সমষ্টিত নিশ্চিতভাৱে জয়লাভ কৰিবনে নে তেওঁলোকৰ এই এখন কমিব বা এই এখন বাঢ়িব পাৰে তেনেকুৱা কি আপোনালোকৰ মতামতটো কি সেয়া আপোনালোকে কমেণ্টত জনাব পাৰে আনফালে AIUDF দলে এইবাৰ 3টা লোকসভা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টিত য'ত AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল অৰ্থাৎ ধুবুৰীৰ যিগৰাকী সাংসদ 3বাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ধুবুৰী লোকসভা সমষ্টিত নগাঁও লোকসভা সমষ্টিত ধিং বিধানসভাৰ বিধায়ক আমিনুল ইছলামক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আনহাতে তেওঁলোকে কৰিমগঞ্জতো তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে গতিকে AIUDF দলে 3টা লোকসভা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিন্তু তাৰ ভিতৰতে তেওঁলোকে বিশেষভাৱে দুটাকৈ লোকসভা সমষ্টি সেয়া নগাঁও আৰু ধুবুৰী এই দুটা সমষ্টিত তেওঁলোকে জিকিব বুলি তেওঁলোকে উল্লেখ কৰিছে গতিকে AIUDF দলে যদিহে কংগ্ৰেছ দলে উল্লেখ কৰা মতে নগাঁও সমষ্টিত তেওঁলোকে জিকি যায় আৰু ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন জিকি যায় তেতিয়াহ'লে AIUDF এইবাৰ কোনো সিট নাপাব নেকি বা AIUDF এইবাৰ শূন্য হৈ যাব নেকি আসনত লোকসভাৰ আসনত এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত আছে সেয়া আপোনালোকে কমেণ্টত জনাব পাৰে কিন্তু সকলো কথা আমি যিমানেই প্ৰেডিকশ্যন কৰোঁ বা যিমানেই যি নকৰোঁ কিয় যেনেকুৱা ধৰণে অসমৰ ভোটাৰে সৰ্বভাৰতীয় পৰ্যায়ক অসমক 1 নম্বৰ স্থানত আনি দিলে তেনেকুৱা ধৰণে ভোটাৰসকলেই কিন্তু এতিয়া সৰ্বাধিক ক্ষমতা তেওঁলোকৰ হাতত যিহেতু আছে আৰু ভোটাৰসকলে নিজৰ ভোটদান সাব্যস্ত কৰিছে গতিকে তেওঁলোকেই এতিয়া আচলতে নিৰ্ণায়ক ভূমিকা পালন কৰি আছে সেই 4 জনলৈকে আমি অপেক্ষা কৰিব লাগিব 4 জনত সকলো কথা স্পষ্ট হৈ পৰিব কোনে কিমানটা আসন পাব কাৰ ফলাফল ভাল হ'ব কোনে পৰৱৰ্তী চৰকাৰ গঠন হ'ব কিন্তু আপুনিও যেহেতু এজন ভোটাৰ গতিকে নিজৰ মতামত জনাব পাৰে নিজৰ সমষ্টি বাহিৰে আন সমষ্টিৰ কেনেকুৱা ধৰণৰ ফলাফল হ'ব কংগ্ৰেছ বিজেপি AGP বা AIUDF বা লুৰিণজ্যোতি গগৈ জিকিবনে নাই এনেকুৱা ধৰণৰ বিভিন্ন মতামত আপুনিও জনাব পাৰে কিয়নো মতামত প্ৰকাশৰ অধিকাৰ সকলোৰে আছে গতিকে নিজৰ মতামত আপুনি কমেণ্টত জনাব পাৰে পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ৰাজনৈতিক বিষয়ত আলোচনা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম গতিকে ভিডিঅ'টো যদি ভাল লাগিছে এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব পৰৱৰ্তী সময়ত এনেকুৱা বিভিন্ন ধৰণৰ তথ্যমূলক ভিডিঅ' আৰু কিছু আলোচনা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম তাৰ কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম